নাম শ্ৰী বিনোদ বেজবৰুৱা। আপোনাৰ মিছেছৰ বিয়া যাব কিমান বছৰ? মোৰ বিয়া যাব 15 বছৰ হৈ গ'ল। এই ল'ৰা ছোৱালী দুজনী, এজন ছোৱালী প্ৰথম ডাঙৰ, ছোৱালীজনীৰ বয়স হ'ল 14 বছৰ আৰু ল'ৰাজনৰ বয়স হ'ল 7 বছৰ। 7 বছৰ। এতিয়া তেওঁ পলাই গৈছে আনৰ লগত? তেওঁ মই মানে পলাই যোৱা প্ৰথমতে সন্দেহ ভবা নাছিলোঁ। পিছত ফেচবুকতে মানে কি এটা ল'ৰাৰ ফটো দিলে, দিয়াৰ পিছতে মই ভাবিলোঁ যে এই ল'ৰাটোৰ লগতে পলাই গ'ল। কি নাম তেওঁৰ? ল'ৰাটোৰ নাম নাজানো মই। মানে মিছেছৰ নাম কি? মিছেছৰ নাম দুলুমণি বেজবৰুৱা। কেনেকৈ কিমান তাৰিখে পলাই গৈছে? যোৱা মানে 24 তাৰিখে কি হ'ল, তেওঁ ক'লাক যে মই এইবাৰ অৰুণোদয় পইচা সোমা নাই, গতিকে মই বেংকত যে আধাৰ কাৰ্ডখন হেৰি কৰি জমা দি আহোঁ। তাৰপিছত মাইক ক'লে, মাই ভাত বনাব মানে চব্জি তব্জি কুটিলে, তাই ভাত বনালে। ভাত বনাই মাইক ক'লাক যে মাই মই ভাত খাই যাওঁতে মোৰ ভোক লাগিছে। মায়ে কৈছে তেতিয়া তুমি খাই লৈ যোৱা। তাই ভাতকেইটা খাই ময়ো নামি আহিলোঁ, আমি পাহাৰত থাকোঁ। নামি আহিলোঁ, আহি কিনে মই ল'ৰা এজনৰ বাইকত পঠাই দিলোঁ। মই জয়ন্ত তুমি এইক লৈ যোৱা, তুমি চানমাৰি তাতে ইউনিয়ন বেংকত তাতে নামি দিবা। গুৱাহাটীত ভাড়া থাকে? মোৰ ভাড়া নহয়, পাহাৰতে মোৰ ঘৰ। অঁ, তাৰপিছত তাই বাইকত গুচি গ'ল। তেওঁক যোৱাতে মই পইচাও দি পঠাইছোঁ, এটা কাম কৰিবা তুমি আহোঁতে অ'টত আহিবা, এইখিনি পইচা লৈ যোৱা আৰু এতিয়া যোৱাতে বাইকত যোৱা। সেই বুলি মই তাইক পঠাই দিলোঁ। পঠাই দি তাই গুচি গ'ল, যি গ'ল মানে। কিমান তাৰিখে গ'ল? তেওঁ 24 তাৰিখে গৈছিল। তাৰপিছত মই 25 তাৰিখে ৰাতিপুৱা থানাত এজাহাৰ দিলোঁ যে ছাৰ এনে কথা, মোৰ মিছেছ মানে মিচিং ইনকৈ আছিল, মানে চানমাৰি আছিল, আহি পেলাই তেওঁ ঘৰত ঘূৰি যোৱা নাই, লিখি দিলোঁ। তাৰপিছত ঘৰৰ পৰা আহি পেলাই মই ঘৰৰ ল'ৰা ছোৱালীহঁতো মই তাতে ৰাখিব নোৱাৰোঁ অকলে, কাৰণ ছোৱালীও ডাঙৰ, যদি কিবা এটা হৈ যায় মই নিজে মৰি যাব লাগিব। তাৰপিছত মা আহি লৈ পেলাই মই নলবাৰী ঘৰলৈ গুচি আহিলোঁ। গুচি আহি মানে ছোৱালী কেনেকুৱা ধমকি দিছে, মাকে দিছে আৰু মানে ইহঁতৰ কেনেকুৱা, এটাই যদি ফোন কৰে গোটেই মাহে হল্ডত ৰাখি পেলাই কথাগিলা শুনি থাকে, কিন্তু এনেই সুধিলে কোনো নাজানে বুলি কয় বইনাহঁতে। এতিয়া আপুনি যিহেতু মিছেছ পলাই গৈছে, আপুনি কি বিচাৰে আচলতে? মই বিচাৰোঁ তেওঁ আহক সোনকালে। তেওঁ কমচে কম মোৰ দেখি ল'ৰা ছোৱালী হাত তেওঁ নিজে জন্ম দিছে, 10 মাহ 10 দিন গৰ্ভত ৰাখিছে, ৰাখি সেই ল'ৰাক যে এৰি থৈ থাকিব পাৰিছে, মই নিজকে কিবা লাগি যায়। মই আচলতে কি মোৰ হৈছে কি, না কোনোবা দিনা হাই কাজিয়া, না কোনোবা দিনা কাজিয়া কৰি পাইছোঁ, না কোনোবা দিনা মাৰামাৰি কৰিছোঁ, একো নাই। আপুনি আৰু গাঁৱৰ ওচৰ চুবুৰীয়া যিমানে চবকে সুধিব পাৰে, তাতে গুৱাহাটীতো সুধিব পাৰে, আমাৰ কোনোদিনা কাজিয়া নাই। তেওঁ ৰিলো বনায়। অঁ, খুব এক্টিভ থাকে তেওঁ, খালি মোবাইলটোতে ব্যস্ত থাকে। তথাপিও মই মানে তেওঁক অসুবিধা দিয়া নাই, যা ঘৰ মানে ধৰিলে ঘৰত এখন কাজিয়া লাগে, মই বোলো কাজিয়া নকৰা কৰি কিবাকৈ থাক। মই বিচাৰোঁ তেওঁ যাতে সোনকালে গুচি আহে, ল'ৰা ছোৱালী আৰু মুখত দেখি যায়, মোক লাগে যি কৰে কৰিব, কিন্তু ছোৱালী আৰু মই কেনেকৈ ৰাখিম? আজি 13 দিন হ'ল, না মই খাব পাৰিছোঁ না শুব পাৰিছোঁ, চকুৰ দুটা মুজি দিলেই ঘটনাবোৰেই দেখা পাই থাকোঁ। গতিকে আপোনালোকৰ মিডিয়াৰ ওচৰত চাপিলোঁ, চানমাৰি থানাত গৈছিলোঁ, থানায়ো আজিলৈকে কোনো একো কাম নকৰিলে। গতিকে আপোনালোকে আপোনালোকৰ মিডিয়াৰ হেৰিয়ে মোক যিখিনি সুবিধা মানে সহায় কৰি দিয়ে, মই আহিলে গ্ৰহণ কৰিম, কাৰণ মই গ্ৰহণ নকৰিলে তাততো ৰাস্তা নাই, কাৰণ মই ল'ৰা ছোৱালী আৰু মই কেনেকৈ ৰাখিম? ল'ৰা ছোৱালীহঁতো ৰাখিব লাগিব ন। আজি ধৰক মা আছে, মাৰ দেহাটো ভালে আছে ৰাখছি, কালি যদি মাৰ কিবা এটা হৈ যায়, এই চিন্তাতে যদি মোৰ কিবা এটা হৈ যায়, ল'ৰা ছোৱালীৰ অৱস্থা কি হ'ব? হয়তো তেওঁ সেইখিনি মানে অনুভৱ কৰা নাই যে ছোৱালীকেইটাৰ অৱস্থা কি হ'ব। তেওঁ নিজৰ ভোগৰ কাৰণেই গৈছে, মই ঘূৰি অহাটোৱে বিচাৰোঁ।